হিৰে নাচে কৃষ্ণ ভঙ্গ মোহন ৰূপ দেখাই কালিৰ হিৰে নাচে কৃষ্ণ ভঙ্গ মোহন ৰূপ ৰাম ৰাম নমো গোপ ৰূপ মেঘ সম শ্যাম তনু ৰাম ৰাম গাৱে কীৰ্তন হাতে হেঙা বেত বেলু কালিৰ হিৰে নাচে কৃষ্ণ ফুৰন্তে গৰুক ৰক্ষ পাইলা যমুনাৰ তীৰ লক্ষ্য হে ৰাম কালিৰ সদক তাক নজানি ত্ৰিখাত হবে পিলে বিষ দাৰুণ বিষৰ লাগিল জাল মৰিল হবে বৎস বৎস পাল ৰাম দেখিয়া কৃষ্ণে অখন দুখ পাইল অমৃত নয়নে চাহি যি আইল এ কলিয়াৰ কালি হিৰে কলিয়াৰ কালি হিৰে চৰি নাচে তীৰে ত্ৰিভংগ ধৰিয়া মোহন মুৰুলি বজাই হে
তলতে কৃষ্ণ পৰি আছে বিখোজালে মূৰ্ছা যায় বিখোজালে মূৰ্ছা যায় এ ৰাম গোপ শিশু হবে কান্দিবে লাগিলা কৃষ্ণক কালি দং কালিৰ হিৰে নাচে কৃষ্ণই কালিৰ হিৰে নাচে কৃষ্ণই মুৰুলি বজাই ৰাম ৰাম কালিৰ হিৰে নাচে কৃষ্ণই কালিৰ হিৰে নাচে কৃষ্ণই মুৰুলি বজাই ৰাম ৰাম গদ মাজে জাম্বদিয়া ধৌৰা ফালিলা ৰাম ৰাম কালিৰ হিৰে নাচে কৃষ্ণই কালিৰ হিৰে নাচে কৃষ্ণই মুৰুলি বজাই ৰাম ৰাম জগতৰা গুৰু হৰি জগতৰা গুৰু হৰি কালি কদমী ৰাম ৰাম কালিৰ হিৰে নাচে কৃষ্ণই কালিৰ হিৰে নাচে কৃষ্ণই মুৰুলি বজাই ৰাম ৰাম অ ৰাম জয় কৃষ্ণ হৰি অ কৃষ্ণ 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 ধন্যবাদ বহু বহু ধন্যবাদ আপোনাসকলক সৰুৰ শিৱসাগৰৰ পৰা আহি আমাৰ গুৱাহাটী ৰং চেনেলৰ মজিয়াত যি সুন্দৰভাৱে পৰম্পৰাক ৰক্ষা কৰি আপোনাৰ যি দিহানামৰ সুৰ আমাক ধ্বনি কৰ্ণগোচৰ কৰালে ভাল পাইছোঁ প্ৰভু ভগৱন্তই সুমতি প্ৰদান কৰক আৰু এনেদৰেই তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে সকলোটিকে দীৰ্ঘায়ু দি আৰু প্ৰভু ভগৱন্ত চৰণৰ ভক্তি কৰি থাকিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই সকলোটিকে অঞ্জল দিয়ক ধন্যবাদ থাকিল আপোনাসকললৈ আই বাপ সমস্তে মই শতকোটি প্ৰণাম জনাইছোঁ মোৰ গান শিয়ৰি গৈছে প্ৰথম আয়ে দিহাপাকি যেতিয়া টানিছে মই তেতিয়াই গুৰুক কৈছোঁ একদম প্ৰকৃত দিহাৰ যিটো সুৰ আজি মই শুনিবলৈ পাইছোঁ আজি বহুত বছৰৰ মূৰত মোৰ সঁচা চকু পানী ওলাই গৈছে একদম ইমান ধুনীয়াকৈ আপুনি এক তালিৰ পৰা দুই তালিলৈ কেনেকৈ টানি লৈ গৈছে যেনেকৈ উঠি যাব লাগে এনেকৈ গৈ আছে ইমান সুন্দৰ হৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণ নাম হে প্ৰভু মুখে তোৱা গুণ নাম আই আপোনালোকক মই সঁচা একদম আন্তৰিকতাই মই ভগৱানৰ ওচৰত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আপোনালোকে এনেকৈ অধ্যয়ন কৰক এই চৰ্চা আগবঢ়াই নিয়ক আপোনালোকে পথ প্ৰদৰ্শকক দিক নিৰ্ণয় কৰক সকলো অসমবাসীক দেখুৱাই দিয়ক গুৰুজনাই দি যোৱা প্ৰকৃত দিহা কি বস্তু প্ৰকৃত দিহানাম কি তেওঁ প্ৰসংগৰ পাছতে পাঠৰ পাছতে আধ্যাত্মিকতাৰ এটা ভাগ দিহাক দি থৈ গৈছিলে মই কেনেকুৱা লাগিছে মই নিজেই ক'ব পৰা নাই মোক ক'বলৈ আপোনালোকক একো নাই কেৱল মই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক নিৰোগী হওক সুস্বাস্থ্য হওক ঈশ্বৰে